ইয়াতে পৰি থাক কিমান ধুনীয়া লাগিছে ইয়াতে থাকিব পৰা হ'লে কি মজা লাগিলে হ'লে গাইজ গছৰ নতুন পাত আহিছে কি মজা লাগিছে চাওক ৱাও এনে এলটো আজি বহাগ বিহুটো জানে চাগে আজি গৰু বিহু আছে তো সেইটো কাৰণে মই ঘৰত নাই মানে আজি জিমলৈ আহিছিলোঁ একচুৱেলি তো এইফালে দেখিব পাইছে গোটেই বৰষুণ দি আছে তো আহিছিলোঁ এতিয়া ৰাস্তা কিনাৰতে গছৰ তলত ৰখি আছোঁ ধুনীয়াকৈ তো যাম এতিয়া জিমলৈ আপোনালোকক দেখাম আজি কি কৰিম আৰু আজি বিহু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বিহুৰ ব্লগছেই হ'ব এইটো তো ধুনীয়াকৈ চাই থাকক ভাল লাগিব তো বহুত দিন ব্লগছ বনোৱা নাই So hi hello namaskar this is your Rakesh and welcome back to my YouTube channel তো একচুৱেলি কাছে এইকণতে ৰখিছিলোঁ অকণমান তো এইফালে চাওকচোন ভিউটো কি ধুনীয়া একদম ৱাও 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 মজা লাগিছে গাইছ বৰষুণ দি আছে সেইকাৰণে ডাৱৰীয়া হৈ আছে বতৰটো সেইটো কাৰণে ভাল লাগিছে তো গাইজ বৰষুণটো অলপ চলপ এৰিছে তো ধুনীয়াকৈ যাওঁ এতিয়া তো ৰখি থাকিলে বহুত দেৰি হৈ যাব মানে সেইটো কাৰণে আৰু জিমটো 10টা বজাত বন্ধ কৰি দিয়ে তো যাওঁ ধুনীয়াকৈ তো এখন ইয়াতে এখন নাৰ্চাৰী আছে দেখিব পাইছে ধুনীয়া ধুনীয়া ফুল থৈছে আৰু মজা আছে চ' গাইজ বতৰটো দেখিছে কিমান বেয়া কৰি আহিছে তো এতিয়া ধুনীয়াকৈ জিমত যাম জিমটো মাৰি ল'ম পতাপত তো আপোনালোকক আজি ধুনীয়া জেগা এটালৈ লৈ যাম বিহু যেতিয়া আজি মজা জেগা এটা দেখাম আপোনালোকক চাই দিব খালি আৰু মোবাইলত ধৰিব পৰা নাই চাগে বতৰটো বহুত বেয়া হৈ আছে আৰু গোটেই ৰাস্তাত পানীও হৈ গ'ল সেইটো কাৰণে চাগে মই স্পীডত চলাব পৰা নাই তো লাহে লাহে গৈ আছোঁ আপোনালোকক চাই দিব মজা লাগিব ফাইনেলি গাইজ টিপি বুঢ়ী হ'লেও পাইছোঁহি আৰু জিমত হা কি দেখিছোঁ এইবিলাক ইয়াতে পৰি থাক হে জিম বন্ধ ইমান কষ্ট কৰি টিপি বুঢ়ী আহিলোঁ জিমটো মাৰিম বুলি বন্ধ মোৰ লগতে এনেকুৱা হ'বলৈ পাৰে সদায় তো গাইজ জিমটোতো বন্ধ হৈ গ'ল এতিয়া ধুনীয়াকৈ আপোনালোকক জেগাটো যাম বুলি কৈছিলোঁ তো জেগাটো যাম কাৰণ আজি বিহু আছে তো সেইটো কাৰণে ধুনীয়াকৈ নামঘৰত যাম সেৱাভাগ কৰিম যাতে গোটেই বছৰটো ভালে কুশলে যায় তো সেইটো কাৰণে গৈ থাকক মোৰ লগত ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো তো দেখাম চ' এইপিনে আছে গৰু গা ধুৱাই আছে দেখিব পাইছে আমাৰ ঘৰতো পাপাহঁতে ধুৱাই আছে চাগে মই গুচি আহিলোঁ এইফালে কামত আৰু কি কৰিব আহিবতো লাগিব তো বনাম ভাবিছিলোঁ গৰু ভিডিঅ'টো বনাবলৈ নহ'ব কিন্তু সন্ধিয়া সময়ত যোনটো দৃশ্য সেইটো হ'লেও দেখাবলৈ চেষ্টা কৰিম আমাৰ খুৰা ঘৰো আছে ওচৰত তো খুৰা ঘৰতো যদি গৰু গা ধুৱাই তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি গৰু গা ধোৱাৰ দৃশ্যটো আৰু তো গাইজ সেইকাৰণে ৰখিছোঁ এইটো দেখিব পাইছে চুইমিং পুল এটা আছে এইটো তো ইয়াৰ পৰাতো দেখিব নোৱাৰি তলা মাৰি থোৱা আছে পূৰা তো আপোনালোকক দেখাম কেনেকুৱাকৈ আছে চাওকচোন বহুত দিন অহা নাই বহুত দিনৰ মূৰত ঠাণ্ডা লাগিছে তো সেইটো কাৰণে ভাল লাগিছে আৰু আজি যিহেতু অসমীয়া বছৰৰ মাহৰ মানে প্ৰথম দিন তো সেইটো কাৰণে আহিলোঁ আৰু সেৱাভাগ ল'লোঁ যাতে বছৰটো ভালে কুশলে যায় সকলোৰে হৈ মোৰ চাকি এগছ জ্বলাই মানে প্ৰাৰ্থনা কৰিলোঁ আৰু তো এতিয়া ইয়াতে অকণমান দেৰি ৰখোঁ লগৰটো আহি আছে বোকাহাটলৈ তো যাওঁতে দুয়োটা একেলগে যাম তো প্ৰথমতে এইটো দেখিব পাইছে পুখুৰী এটা আছে ইয়াতে কাছ আছিলে এতিয়া আছে নাই নাজানো জেগাটো ধুনীয়া
আহিছিলোঁ মানে ইয়াত দেখিব পাইছে এইখনত ফটো মাৰিবলৈ মজা হ'ল কিন্তু ফটো মাৰি পেলাই কোনো নাইকা সেইটো কাৰণে ধুনীয়াকৈ চেল্ফি এখনকৈ লওঁ চেল্ফি আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল দেখিব পাইছে ইয়াত তো গাইজ ধুনীয়াকৈ চাকি তাকি জ্বলা হৈ গ'ল এতিয়া মজা আগত প্লেচ এটা আছে তো আপোনালোকক দেখাম তো চাই থাকক তো আৰু এই চুইমিং পুলৰ দৃশ্যটো দেখাওঁতে আগত চকীদাৰটো ৰখি আছিলে মা খেদাইছিলে অকণমানতে দেখিলে বেয়াকৈ দিলে হ'লে নহ'লে তো চাই থাকক ভিডিঅ'টো এতিয়া মজা লাগিব মজা প্লেচ এটালৈ গৈ আছোঁ তো ধুনীয়াকৈ দেখাই থাকিম গাইজ আজি বতৰটো কি হৈছে নাজানো বৰষুণে কিন্তু বৰষুণে তিতি হ'লেও আপোনালোকক দেখামেই সকলো কিন্তু আগফালে ভিউ এটা দেখিছোঁ কি মজা ভিউ চাওক গাইজ ৱাও গাইজ কি মজা প্লেচ কৈছোঁ নহয় আল্টিমেট লাগিছে একদম ফটোকপি মাৰিব পাৰিলে মজা আছিলে ফটোকপি মাৰিব পৰা হ'লে কিন্তু এতিয়া লগত কোনোৱে নাই ফটো মাৰি দিবলৈ অকলে ঘূৰি ফুৰিছোঁ আৰু কিন্তু ভিউটো আকৌ চাওকচোন বহুত ভাল লাগিছে গাইজ বহুত ভাল লাগিছে মন হেপী হৈ গৈছে কিন্তু ইয়াৰ ৰখি থাকিলে নহ'ব আপোনালোকক ভিউটো দেখাই সোনকালে যাব লাগিব নহ'লে বৰষুণত বহুতে তিতিব লাগিব তো উশাহ ল'ব পৰা নাই তো সেইটো কাৰণে আপোনালোকক ধুনীয়া ভিউটো দেখাম তো গাইজ ফাইনেলি জেগাটো পালোঁহি কিন্তু মানে এতিয়া ডাৱৰীয়া বতৰহে হৈছে কিন্তু মানে বৰষুণ বেছি হোৱা নাই যে নহ'লে এইটো চাওক বিউটিটো নহ'লে দেখিব পাইছে ইয়ালৈকে এনেকুৱালৈকে একদম পানী হৈ থাকে পূৰা পানী বাঢ়ি থাকে এতিয়া মানে পানী বহা নাই আৰু হৈছে এইটো চাওক আকৌ গাইজ কিমান ধুনীয়া লাগিছে ইয়াতে থাকিব পৰা হ'লে কি মজা লাগিলে হ'লে ইয়াতে কৰোঁতে হ'ব লাগিছিল আৰু গাইছে তোৰ ৰাস্তাটো দেখিছা ৰাস্তাটো বনাই আছে ধুনীয়াকৈ তো সেইটো ৰাস্তাইদি গৈ থাকিলেও একচুৱেলি আমাৰ ঘৰ পালোঁগৈ হ'লে ব্লাৰ মজা হৈছে গাইজ চাওক ব্লাৰটো চাওক গাইজ ইমান ধুনীয়া কেমেৰা এটা মোৰ লগতে আছে মই গমেই নাপাওঁ তো একচুৱেলি গাইজ ইয়াৰ পৰা যাওঁগৈ আৰু এতিয়া কিমান ৰখি থাকিম নিজৰ ঘৰটো ইয়াতে থকা হ'লে বহুত ভাল লাগিলে হ'লে তো একচুৱেলি যাম লগৰকেইটা জিমত আছে তো ধুনীয়াকৈ সিহঁতৰ লগতে ঘৰলৈ যামগৈ আৰু এই পোৱালিকেইটা চাওক কিমান ধুনীয়া লাগিছে কিউটি আহিছা মোৰ লগতো যাবি নেকি আশা মাইনা নাহে কিউটি পোৱালিকেইটা মজা লাগিছে গাইজ চ' গাইজ গছত নতুন পাত আহিছে কি মজা লাগিছে চাওক নতুন পাত আহি গৈছে গছত আৰু এইফালে বিউটিটো মজা আৰু গাইজ এখন কি বাৰু নাওৱে নে কি মানে বুজি পোৱা নাই কি বস্তু হয় নাওৱে চাগে দেই এইফালে ডুবি আছে চ' গাইজ আজি বৰষুণে ভাল জিকাইছে আৰু মই য'তে গৈছে অকল বৰষুণ দেখা পাইছে গোটেই বৰষুণ দি আছে এতিয়া ওপৰত যাম ওপৰত জিমটো আছে তো লগৰকেইটাই মাৰি আছে তো ধুনীয়াকৈ এখন চাই থাকোঁ মজা লাগিব তো গাইজ ইয়াতে বহি আছোঁ ধুনীয়াকৈ তো দাদাহঁতে এইফালে দেখিব পাইছে এই ক্লাছৰুমত জিম মাৰি আছে ধুনীয়াকৈ তো ইয়াৰ পৰা বিউটিটো চাওকচোন ক'ৰবাত কি মজা লাগিছে বুজাব নোৱাৰোঁ বহুত আল্টিমেট বিউটি গাইজ বহুত আল্টিমেট তো লগৰটো মাতি আনে যেনেকৈ তাক মতাই নাই মই 10 মিনিটমান বাহিৰতে বহি আছোঁ ধুনীয়াকৈ ইনষ্টাগ্ৰামৰ ৰিলছ এটা আপলোড কৰিছোঁ তো ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই কৰিব আৰু ভিডিঅ'টো চাওক ইনষ্টাগ্ৰামত শ্বৰ্টছ এটা দিছোঁ মানে মজা লাগিছে একদম বৰষুণ দি থকা তো ধুনীয়াকৈ চাব গৈ আছোঁ